हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज ভাবিলো মানে ওলাই আহিলো আৰু ওলাই আহি তো আজি আমি ভাবিলো যে মানে অলপমান মানে ঘুৰিবলৈ যাওঁ। তো আমি ধুনীয়াকৈ যাই ওলাইছো আৰু এতিয়া আমি ধুনীয়াকৈ যাই আছো খানাপাৰা। আৰু খানাপাৰাত কিয় কাৰণে যাইছো কিয় যাই আছো তো আপোনালোকক কৈ আছো। আৰু লগতে আমি মানে ধুনীয়াকৈ যাই ওলাই দিছো আৰু বলক আমি ধুনীয়াকৈ মানে চাইকেলখন লৈ আৰু ওলাই দিলো আৰু এতিয়া আমি ধুনীয়াকৈ যাই আছো। মানে কি হ'ব মানে এতিয়া ৰাতিপুৱা হয়তো অলপ ভাল হয় ধুনীয়াকৈ যাই আছো আৰু লগতে যাই থকা সময়তে মানে কি হ'ল এয়া মানে ৰাতিপুৱা উঠোতে ভাল লাগে মানে মৰ্ণিং এটা হৈ যায় আমাৰ আৰু ধুনীয়াকৈ মানে চাইকেললৈ আহি থাকি একদম বেলেগে মজা হয় মজাটোৱে বেলেগ। আৰু আমি ধুনীয়াকৈ যাই আছো যাই থকা সময়তে ৰাস্তাত যিকেইটা কুকুৰ আমাক আগত ধৰিছিল মই ভিডিঅ' বনাম ভাবিছিলোঁ ভিডিঅ' বনাম বুলি এই ভিডিঅ' নবনালো মানে যিকেইটা কুকুৰ আমাক আগত ধৰিছিল ন যি ডাঙৰ ডাঙৰ কুকুৰ আছিল। আৰু গাইজ এটা কথা দেখাই আছো মোক मतलब वो अलग ही लेवल का बंदा था नहीं গান গাই আছে গান মানে মাথাত যদি কিবা উঠি সেই হৈছে মানে গান চান গাই চব গাই দিয়ে গাইছ এই ফাইনেলি বেলতলা পাই গ'লোঁ আৰু বেলতলা পাই কিনে ভাবিলোঁ আমি ধুনীয়াকৈ এনেকৈ মৰ্ণিং টাইপকৈ কৰি আমি মানে চাইন্স মিউজিয়ামৰ ওচৰলৈ যাম। তো চাইন্স মিউজিয়াম আৰু আমি নুঘুম আৰু টিকেট মানে এতিয়া খোলা নাই ন টাইম পাৰ হ'লেহে খুলিব। তো 10টামান পিছৰ পৰাহে খুলিব। তো মই ভাবিলোঁ আৰু ধুনীয়াকৈ আমি যাই থাকোঁ আৰু ধুনীয়াকৈ বেলতলা পাই গ'লোঁ টেনশ্যন নাই। এতিয়া লাহে লাহে গৈ থাকিলে আমি ধুনীয়াকৈ খানাপাৰা যাম আৰু খানাপাৰা মানে পাম। দেখিছে নে এই বজাৰ চজাৰবোৰ এই বজাৰ চজাৰবোৰ মানে কি ৰবিবাৰে বহে আৰু লগতে এনেই বেলেগ দিনো বহে কিন্তু মানে কি ৰবিবাৰে বেছি ডাঙৰ হয়। গাইজ আমি মানে এতিয়া জয়ানগৰ পাম আৰু জয়ানগৰ পোৱাৰ পিছত আমি ধুনীয়াকৈ অলপমান আগুৱাই গ'লে খানাপাৰা পাম আৰু আমি খানাপাৰা ভাবিছোঁ একদম মানে আগুৱাই যাম পূৰা ভিতৰলৈ যাম অলপমান খানাপাৰালৈকে। তো গাইজ আমি মানে ধুনীয়াকৈ আমি মানে কি হ'ল আমি ধুনীয়াকৈ মানে জয়নগৰ পাৰ কৰিলোঁ আৰু ধুনীয়াকৈ আমি মানে খানাপাৰা এইখিনি খানাপাৰা বুলি কোৱা হয় কিন্তু এইখিনি ডাইৰেক্ট খানাপাৰা বুলি কোৱা নহয়। তো আমি ধুনীয়াকৈ মানে ভিতৰলৈ যাম বুলি ভাবিছোঁ। আৰু গাড়ী দেখিছেনে ইমান ৰাতিলৈকে মানে কি হয় আমি এতিয়া 5:30মান হৈছোঁ এতিয়া দোকানখন খোলা এখন ৰাতিয়ে খুলিছিল এতিয়া ফাইনেলি এতিয়া এখন ৰাতিয়ে খোলা দোকান মানে এতিয়া মোটামুটি আমাৰ 5টা বাজি আছে আৰু 5টা বজাত খুলি আছে এখন দোকান মানে ৰাতিটো খুলিছে বিজনেছ। তো হেল্ল' গাইজ আৰু আমি আহি এটা এনেকুৱা ভাল বস্তু দেখা পালোঁ যিটো মানে এই ৰাস্তাৰ সন্মুখত দিয়া হৈছে। এটা মানে কি আমাৰ ভূপেন হাজৰিকাৰ দিয়া হৈছে আৰু এটা জুবিন দাৰ দিয়া হৈছে। মানে কি এইটো কি ধুনীয়া কৰিছে চাওক মই দেখাই আছোঁ কি মজা কৰিছে মানে কি ধুনীয়া এটা মানে বুজাইছে আৰু যে জুবিন দা আৰু ভূপেন হাজৰিকা মানে দুইজন জনপ্ৰিয় এটা মানে গীতিকাৰ আছিল ন যে কিমান ধুনীয়া ধুনীয়া গান গাইছিল দুইজনৰো মানে এটা ৰাস্তাত দিয়া হৈছে। মই আপোনালোকক দেখাই আছোঁ এই ভূপেন হাজৰিকাৰ পৰা এনেকৈ এইখন বনোৱা হৈছে আৰু এইখন আমাৰ জুবিন দাৰ বনোৱা হৈছে। তো গাইজ মই দূৰৰ পৰা দেখাই দি আছোঁ চাওক কেনেকুৱা মজা বনাইছে মানে কি এটা ভাল আৰু এনেকুৱা সকলো জেগাতে বনাই থাকিব লাগে আৰু লগতে এনেকুৱা সকলো জেগাতে যেন জুবিন দাৰ ছবি আঁকি থাকে। তো গাইজ এইটো বহুত ভাল কাম কৰিছে এনেকুৱা কৰি থাকিব লাগে। তো গাইজ মানে এনেকুৱা বনাইছে যিখন বনাইছে না একদম মজা বনাইছে কি ধুনীয়া বনাইছে কাৰণ এনেকুৱা সকলো জেগাতে লাগে আমাৰ যোনটো গীতিকাৰ যিটো আমাৰ ভূপেন হাজৰিকা কি ধুনীয়া এটা গান গাইছে চাওকচোন কি গান গাইছে মানুহ মানে যিটো মানে জুবিনৰ যিটো প্ৰিয় গান মানে যিটো মানে যিটো ভূপেন হাজৰিকা মানে ডক্টৰ ভূপেন হাজৰিকাৰ যিটো মানে যিটো এটা প্ৰিয় গান যিটো মানে ফেমাছ গান বহুত মানুহৰ বাবে গানটো সেইটো গান দিয়া হৈছে। আৰু জুবিনদাৰ মায়াবিনী চাওক মায়াবিনী ৰাতিৰ গানটো এই গানটো দিয়া হৈছে মানে কি এইটো জুবিনদাৰ মানে জুবিনে নিজে কৈ গৈছিল যে এই গানটো মই মৰিলে ঢুকালে এই গানটোৱে দিয়া মানে চলাব লাগে এই গানটোৱে মোৰ চলে অকল মানে সেইটো কাৰণে জুবিনদাৰ গানটো এইটো প্ৰিয় গানটো দি থৈ গৈছে। তো গাইজ বহুত ভাল লাগিছে আৰু আমি অলপ আগত যাওঁ আৰু আগত যাই চাওঁ আগত কেনেকুৱা কি হৈ আছে বলক। গাইজ আমি মানে চাইন্স মিউজিয়ামৰ পূৰা লাষ্টত মানে আহিছোঁ একদম মানে লাষ্টৰ যিটো ৰাস্তাটো ন তাত আহিছোঁ আৰু ইয়াত মানে মৰ্ণিং কৰা মানুহ দেখা পাই মানে অলপ পাগলা আহিছোঁ মানে কি ক'ম আৰু ইয়াতে জাগাবিলাক ন এনেকুৱা মজা ন ইয়াত মানে আপুনি ৰাতিপুৱা যে মৰ্ণিং কৰিব ইয়াত মৰ্ণিং কৰা মানুহ বহুত মই কাৰণ কৈ আছোঁ। তো গাইজ ইয়াতে মানে কি হয় ইয়াত মানে মৰ্ণিং কৰা মানে ইমান বেছি কাৰণ ইয়াত মানে জেগাখিনি পুৰা একদম গছ গছনি চাৰিওফালে গছ গছনি মানে কি আপুনি ইফালে ৰাস্তাত গছ গছনি নাপাব যিটো মানে চাইডত ন সিহঁতি মানে পুৰা গছ গছনি আছে বহুত গছ গছনি আৰু লগতে জেগাখিনি একদম শান্ত মানে একদম পুৰা বতাহ আহি থাকে লগতে অলপ শান্ত মানে পুৰা একদম ঠাণ্ডা জেগাখিনি মানে গছ গছনি বহুত কাৰণে এইবোৰ গছ গছনি চাওক পুৰা গছ গছনি ফিল্ডখনৰ চাইডে মাইডে মানে পুৰা একদম গছ গছনি ইয়াত অলপ মানুহ কম কিন্তু আগত যিটো মানুহ চালে আপুনি হেৰাণ হৈ যাব চোন ইয়াতে মানে কি বেলুন দেখাই বেলুন চুৰ কৰি আছে। গাইজ মই আহি পালোঁ চাইন্স মিউজিয়ামটো মানে চাইন্স মিউজিয়াম মানে ভিতৰতো সোমাব নোৱাৰোঁ গাইজ এইবিলাক চাই আছে চাইন্স মিউজিয়াম আমি মানে ভিতৰত সোমাব নোৱাৰোঁ মানে আগত বোলে টিকেট ইয়াতে বোলে আমি আহি থাকোঁতে মানে ইয়াতে টিকেট আছিল 35 টকীয়া আছিল এতিয়া ইয়াত টিকেট মানে 60 টকালৈ যাই গৈছে 60 টকালৈ আৰু আমি মানে আজি ভাবিছিলোঁ সোমাম বুলি মানে এতিয়া টাইম নহয় আৰু টাইমৰ মানে টাইমিং নহয় মানে যে 10টা মানৰ পিছতে খুলিব এতিয়া নুখুলে মানে এতিয়া একদম নুখুলে
টাইমত পিছত খুলিব আৰু ছাবস্ক্ৰাইবাৰ হ'লে কিবি নতুনকৈ ভৰাইছে তো আমি নেক্সট এবাৰ আহি কেনে ইয়াতে ব্লগ বনাই যাম আৰু ইফালে মানে কি হৈছে চাওকচোন ইফালে একদম পুৰা জংঘল মানে ইফালে পুৰা জংঘল আৰু আগত এখন মানে এনেকুৱা বাগান আছে য'ত মানে একদম জংঘলে জংঘল ইয়াত পুৰা জংঘল হৈছে আৰু আমি এনেকুৱা আহিলোঁ আৰু আহি আজি ভাবিলোঁ মানে ব্লগটো ইয়াতে সমাপ্ত কৰিম তো আপোনালোকে এটা ভাল লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আমি স্পীড চলাই ঘৰত যাই আছোঁ তো আজিলৈ ভিডিঅ'টো বাই বাই